ৰাইজৰ কাষত জনপ্ৰতিনিধিৰ আগমনত উৎফুল্লিত জনগণ দাঙি ধৰিলে সমস্যাৰ বিৱৰণ। জনপ্ৰতিনিধিক দেখা পাই কুণ্ঠাবোধ নকৰাকৈ স্কুলীয়া ছাত্ৰীও কৰিলে দাবী, ছাৰ আমাক ব্ৰিজ লাগে। পৰ্যবেক্ষণ কৰিলে দীৰ্ঘদিনীয়া সমস্যাৰ বাস্তৱ চিত্ৰ। কৰ্তব্য পালনত ব্যৰ্থ হ'লেও দেখুৱাই দিলে জনগণৰ প্ৰতি থকা এগৰাকী জনপ্ৰতিনিধিৰ দায়িত্ব। পিছে কোন এইগৰাকী জনপ্ৰতিনিধি, ক'ত আৰু সমস্যা সন্দৰ্ভত জনগণক কি ক'লে বিধায়কগৰাকীয়ে, চাওঁ আহক এই সম্পৰ্কে আমাৰ এক বিশেষ প্ৰতিবেদন। নমস্কাৰ, মই আলী আকবৰ, আপোনালোকে চাই আছে আলিবাবা। বঙাইগাঁও জিলাৰ বৈতামাৰী ৰাজচক্ৰৰ অন্তৰ্গত খেলুৱাপাৰা, বালাজানী, গাছপাৰা, চৰ, ঘূনিমাৰী আদি কেইবাটাও গাঁৱৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগি অহাৰ উপৰিও স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে যাতায়াতৰ নামত হৈ পৰিছে অসহনীয় মৰণফান সদৃশ অৱস্থা। 2 এবছৰীয়া সমস্যা নহয়, এয়া বহুদিনীয়া সমস্যা। দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি অহাৰ পিছত সমস্যা পৰ্যবেক্ষণৰ নামত বিধায়কে দেখুৱালে চমক। প্ৰতিশ্ৰুতিটো দূৰৰ কথা, আশ্বস্ত কৰিব নোৱাৰিলে জনতাক। বুকু ভৰা আশা, জনপ্ৰতিনিধিৰ ভাষ্য শুনি হৈ পৰিল নিৰাশা।